কাপোৰ এযোৰ আনি থোৱা আছিলে দহি বটা আপোনালোকক দেখাইছিলোঁ এটা ভিডিঅ'ত পটি লগোৱা নাছিলোঁ যে সেয়া আজি মই পটি লগাই আছোঁ আৰু আজি হৈছে বিহুৰ আগদিনা মানে উৰুকা মাঘৰ বিহুৰ উৰুকা পটি চটি লগাই পেলাই এয়া লাডু বনালোঁ আৰু দুটা ষ্টাইলত দুটা কালাৰ দেখিছে চাগে দুটা ষ্টাইলত মই নাৰিকলৰ লাডু বনালোঁ অকণমান এইবাৰ বেলেগ এটা ষ্টাইলত বনাইছিলোঁ তাৰপিছতে এয়া বিহুৰ দিনা কালি যে চিলাইছিলোঁ কাপোৰযোৰ পিন্ধি পেলাই হাজবেণ্ডে মই ৰিলছ বনালোঁ আচলতে নামঘৰলৈ যোৱা কথা আছিলে বিশেষ কাৰণত যোৱা নহ'ল তাৰপিছতে সন্ধিয়া হোৱাৰ লগে লগে মই পিঠাগুড়ি খুন্দিব গৈ আছোঁ মাহীহঁতৰ ঘৰত মানে কালি পিঠা নবনালোঁ কমকৈ বনালোঁ ফ্ৰিজত থৈ দিলোঁ পিঠাগুড়িখিনি তাৰপিছতে ভাবিলোঁ কি আৰু অকণমান পিঠা খুন্দি আনো তাৰপিছত একেলগে অকণমান সৰহকৈ বনাম যিহেতু আলহী অহাৰ কথা আৰু আমাৰ ঘৰৰ মানে মিক্সিটো বেয়া হৈ থাকিলে সেইকাৰণে মই মাহীহঁতৰ ঘৰতে বোলো মিক্সি পিঠা অকণমান খুন্দি আনো বুলি তালৈ গ'লোঁ তাৰপিছতে আমি যোৱাৰ পিছতে মাহীৰ যিহেতু ডিউটি টাইম হ'ল মহাৰো নাইট শ্বিফ্ট হৈ আছে তেওঁলোক কোনো নাই গৃহস্থ নোহোৱাকৈ আমি দুজনী পূৰা নাচি আছোঁ পিঠাগুড়ি খুন্দি ল'লোঁ তাৰপিছতে গান লগাই নাচি আছোঁ আচলতে বিহু আমাৰ আৱেগ হয় বিহু বুলি ক'লে আৰু বলিয়া আপোনালোকে এনেকৈ য'তে ত'তে বিহু গান শুনিলে নাচেনে নানাচে নাজানো কিন্তু মই কঁকাল ভাঙক বা নাভাঙক কিন্তু ননচাকৈ কেতিয়াও নেৰোঁ আচলতে পুৰণি গীতকেইটা শুনিলে একদম গা হাতখন লাগে কিয়নো পুৰণি বিহু গীতকেইটাত আমাৰ আৱেগ জড়িত হৈ আছে আমাৰ শৈশৱ জড়িত হৈ আছে বহুতো মৰম লগা স্মৃতি জড়িত হৈ আছে তাৰ পৰা অহাৰ পিছতে এয়া পিঠা বনোৱাত ব্যস্ত কাৰণ আলহীও আহিলে সেইকাৰণে আমি লৰালৰিকৈ বনাইছোঁ এতিয়া প্ৰায় 9টামান বাজিলে বজাৰ কাৰণে ভাবিলোঁ কি আলহী আহিলে যিহেতু গৰমে গৰমে চাহৰ লগত পিঠা দিওঁ যিহেতু ইয়াতে ইমান পিঠা বনাই খাই থকা নহয় আৰু মাহীক পিঠা বনাবৰ কাৰণে লগাই দিছোঁ আৰু মই বনাম এতিয়া চাহ এইফালে দেখিছেনে আলহী আহি পেলাই বহি আছে আৰু সোঁফালে কিটচেনত মাহী আৰু মই পূৰা ব্যস্ত আৰু এই ভিডিঅ'টো মাঘৰ বিহুৰ ভিডিঅ' হয় আচলতে বিহুৰ সময়ত আপোনালোকে সকলোৰে ভিডিঅ' চাই ন মই অকণমান ইউনিক ষ্টাইলত দেৰিকৈ দিছোঁ আৰু বেয়া চেয়া নাপাব হা আৰু পিঠাকেইটা বহুত ধুনীয়াকৈ ফুলিছে আপোনালোকৰ ফালে এই পিঠাবিধক কি বুলি কয় কাৰণ বহুতে মালপুৰা তেল পিঠা বৰ পিঠা এনেকৈ বিভিন্ন নামেৰে নামাকৰণ কৰে ন সেইকাৰণে মই সুধিছোঁ আৰু হেঁচা পিঠা বুলি যে কয় আমাৰ ফালে তিল পিঠা হেঁচা পিঠা এনেকৈ কয় যে যিটো বগা পিঠা সেই পিঠাবিধ আচলতে বহুত মানে বছৰ হ'ল খাব পৰা নাই কাৰণ ইয়াতে যিহেতু ঢেঁকী নাই সেইকাৰণে সেই পিঠাবিধ বনাবও মানে মই মিক্সিত বনোৱা পদ্ধতিটো যিহেতু নাজানো সেইকাৰণে বনোৱা নাই আৰু আলহীৰ কাৰণে পূৰা চাহ লৈ মই আহি আছোঁ এফালে আলহী বহি আছে টাইমো বেছি হ'ল সেইকাৰণে বোলো চাহ দি দিওঁ পূৰা আদা দিয়া লাল চাহ ৰাতি দেৰি হোৱাৰ কাৰণে চাহ আদা দি পেলাই লাল চাহকে কৰিলোঁ আৰু এইফালে পূৰা মই চাহৰ চচটোকে উঠাই আনিলোঁ মাহীয়ে বোলে চচটোকে উঠাই লৈ আনা বুলি ক'লে সেইকাৰণে চচটোকে সন্মুখত আহি পেলাই চাহ বাকিছোঁহি আৰু আগৰ দিনৰ বুঢ়ী মানুহৰ টাইপ আৰু ধৰি লওক সন্মুখত বহি কথা পাতি মানে কামবিলাক কৰিলে কিবা এটা শান্তি লাগে আপোনালোকে বাৰু এনেকুৱা কৰি পাইছেনে আৰু আমাৰ যে গেছটো কি হৈছে নাজানো গেছটো জ্বলালে মানে বাচনবিলাক কুকাৰ কেৰাহীবিলাকত মানে ক'লা পৰে ইমান ব্ৰাছ দি ধোৱাৰ পিছতো মানে এইটো হোৱা নাই হয়তো গেছৰ যিটো ষ্টভটো সলনি কৰিব হ'ল নেকি নাজানো আৰু কি কৰিলে ভাল হ'ব জানে যদি জনাবচোন বাকী যি কি নহওক মোৰ পিঠাকেইটা দেখি কেনেকুৱা পালে এইবাৰ এটা দুখ মানে থাকি গ'ল মাঘৰ বিহু বুলি আমি এসাঁজ ভাত সকলোৱে মিলিজুলি খাব নোৱাৰিলোঁ কাৰণ সকলোৰে নাইট শ্বিফ্ট মোৰ হাজবেণ্ডৰ নাইট শ্বিফ্ট আমাৰ মহাৰ নাইট শ্বিফ্ট তেনেকৈ সকলোৰে নাইট শ্বিফ্ট হোৱাৰ কাৰণে নহ'লে বাকী সকলোকে ধন্যবাদ